এটি বাস্তৱ কাহিনী কম আজি আপোনালোক কবি আৰু কবিতা দুটা চৰিত্ৰ দুয়োৰে সম্পৰ্ক সৌ সিদিনা ককাই চিনাকি কৰি থৈ যোৱা সেই কঁঠালবাৰীৰ দৌলখনিত ফাগুনৰ দৰে চঞ্চল তাই এজনী অব্যক্ত সুন্দৰী তাইৰ পিনে চাই চাই ৰঙৰ জুই জ্বলিছিল মনত আৰু নিৰাশাৰ জুয়ে কুৰা দাও দাওকৈ জ্বলিছিল মোৰ বুকুচা তেতিয়া ভাবিছিলোঁ ফাগুন ধৰাৰ বুকুৰে কিদৰে আহে আৰু কিদৰে বিদায় লয় মইতো স্বপ্ন নি মোৰ সপোনবোৰ নীলা উৎসৱস্থলীবোৰ বৰ পবিত্ৰ য'ত সমাগম ঘটে তোমাৰ মোৰ দৰে বহু মহান প্ৰেমী ভক্ত তোমাৰ ঘৰ ওচৰতে সেই দৌল চাব তুমি সদায় যোৱা মই সেই দূৰৰ যাত্ৰী কোনোবা এদিনো তথাপি কিন্তু মাঘ মাহতেই মনত পৰে আহি পালেই কঁঠালবাৰীৰ দৌল পলাশৰ ৰং ৰঙা সিদিনা কইনাৰ সাজত তোমাৰ শিৰত জিলিকি থকা সেন্দুৰকণৰ দৰে শুকান ধূলিময় ফাগুন তোমাৰ কেনে লাগে ফাকু খেলি ভাল পোৱা তুমি কুলিৰ বিননি আৰু ভোমৰাৰ গুঞ্জন শুনিছা নহয় প্ৰকৃতি গাভৰু হ'বৰ হ'ল ঠিক তোমাৰ দৰে প্ৰকৃতিয়ে এতিয়া কাৰোবাৰ প্ৰেমত পৰিব ঠিক মোৰ দৰে বৰদৈ চিলা হৈ কাৰোবাক উৰুৱাই নিব সজ হৈ কাৰোবাৰ ভঁৰালত থ'ব তুমি পিছে বৰদৈ চিলা নহ'বা শুহিব নোৱাৰিম মই প্ৰেমাস্বাদন কৰিব বিচাৰোঁ তোমাৰ পৰা দুদিনৰ চিনাকিত প্ৰেমাতুৰ হোৱা প্ৰেমিক কবি মই বেয়া নাপাবা কবিতা নাম ৰাখিছোঁ প্ৰয়োজন হ'লে চাৰিচুকুৰ কাহিনী শীৰ্ষক গল্প লিখিম কঁঠালবাৰীৰ দৌলৰ কথা মনলৈ আহি থাকিলে অহাবাৰ দৌলত লগ পালে জনাবা আচল নামটো ফাগুনী নে বহাগী এয়াই শুনিলে আপুনি এটা বাস্তৱ কাহিনী